আমি আজি চাকি জ্বলাব আহি গ'লোঁ পথাৰত পূৰা দেখাই দিছোঁ আমাক কোন কোন আহিছে আমাৰ লগত এইটো এটা হাই তো এয়া মই শলিতাৰ পৰা লৈ ল'লোঁ মজা আছেনে তেল মাই গড এয়া কলপাত আনিব যায় এইটো কেনে হাউচ কেনে যাব এতিয়া দেখা আমাৰ পথাৰখন দেখাই দে এয়া পথাৰখন ইফালে গোটেই বাঁহ তাৰপিছত আকৌ ইফালে হাই ইয়ালৈকে ধানেই ধান চাকি এটা এটা জ্বলিছে আৰু এইফালে ই কলপাত আনি পাই গ'লি জ্বলাব এতিয়া চাকি একো নহয় ভাঙি দিওঁ Oh my god, ये पकड़ो इसको তো এইফালে আমি কলপাত শলিতা চাকি তেল এইবিলাক চব ৰেডি কৰি ল'লোঁ পথাৰত এনেধৰণে লগে ভাগে চাকি জ্বলাবলৈ যোৱা মজাই বেলেগ যদি আপোনালোক কোনোবাই লগে ভাগে এনেধৰণে চাকি জ্বলাই পাইছে পথাৰত তেনেহ'লে ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব এতিয়া জ্বলাই দিব এতিয়া আপোনালোকে ধান জ্বলাব বুলি নাভাবিব চাকি জ্বলাব বুলি আমি মানে চুয়া তুয়া নিপিন্ধাকৈ আহিলোঁ দেই গোটেইখনে লং পেণ্ট চাৰ্ট চবেই এইবিলাকে পিন্ধি আহিছে মানে সময় নাই আৰু কাৰণ ধান জ্বলিব বে ভালকৈ জ্বলা এয়া আমি বন্তি গজিতে ধূপো জ্বলাই ল'লোঁ তো আমাৰ এতিয়া পৰা ধূপ চুপ লগাবলৈ ৰেডি কৃষ্ণ এখন গামোচা তিনিটাই পিন্ধি লৈ পুৰা ফটো এয়া ধূপ জ্বলাই দিলে ধূপ এইফালেও জ্বলিব সেইফালেও জ্বলিব চাৰিডাল জ্বলাইছে ৰে চাৰিটা মানুহ অহাৰ কাৰণে চাৰিডাল জ্বলাইছে বন্তি ভাগি জ্বলাই আমি তিনিওটাই কাতি বিহু বুলি সেৱা ভাগি ল'লোঁ যাতে শস্য চপোৱাৰ সময়ত কোনো ধৰণৰ প্ৰকৃতিয়ে অনিষ্ট নকৰে আমাৰ বন্তি ভাগি খুব সুন্দৰভাৱে জ্বলি আছে ইয়াত দেখিছে আমি পূৰা কালুৱা হৈ গৈছোঁ ৰাতি আন্ধাৰ এইকেইটা এইফালে সেইটো আমাৰ কেমেৰা কৰি আছিলোঁ এইটো কেমেৰামেন কালুৱা তাৰ নাম কালুৱা তো আজি ভিডিঅ'টো ইমানেই আছিলে তো এতিয়া বাই বাই